এয়া চাওকচোন মায়ে ৰাতি চাউল তিয়াই থ'লে আৰু এতিয়া এয়া চাউল টুকিলোঁ ৰাতিপুৱা আৰু এতিয়া খুন্দিম। আৰু এয়া আমাৰ বৌয়ে চালি আছে। যিহেতু বিহু পালেহি সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। আৰু মই এয়া পিঠা বনাবলৈ লৈছোঁ। প্ৰথমতে এয়া নাৰিকলৰ পিঠা বনাইছোঁ। আৰু কোনে কোনে আপোনালোকে পিঠা বনাব জানে মোক কমেণ্ট কৰি জনাবচোন। আৰু মই বনোৱা পিঠাখিনি কেনেকুৱা হৈছে ক'বলৈ নাপাহৰিব কিন্তু দেই। আৰু কোনে কোনেনো খোলা পিঠা বনাই ভাল পায়, মানে খোলা পিঠা বুলিও ক'ব পাৰি বা তিল পিঠা, যোনে যেনেকৈ কয়। আৰু মই নাৰিকলৰ পিঠা বনালোঁ। তাৰপিছত এয়া এদিন মই তিল পিঠা কেইটামান বনালোঁ, কাৰণ আমাৰ আইতা কাকা আছে। আইতা কাকাৰ ঘৰলৈও কেইটামান দিব লাগে, কাৰণ সিহঁতে বনাব নোৱাৰে, এতিয়া বুঢ়া হ'ল যেতিয়া আইতা, ময়ে বনাই দিওঁ। আগতেতো আমাক বহুত খোৱালে বনাই বনাই, আৰু এতিয়া আমাৰ কৰ্তব্য ন, আমি দিব লাগে। আপোনালোকেনো কেনেকৈ বনায় খোলা পিঠা বা তিলৰ পিঠা মোক জনাব, আৰু মোৰ পিঠাখিনি কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব।